এইটো এটা চিল পেক RL 500 ml আৰু কোম্পানী হ'ল সেয়া ব্ৰাউন ভাল কোম্পানীয়ে চকল জুলাই 22ত মেনুফেকচাৰিং ডেট আৰু ইফালে তোমাৰ জুন 25ত এক্সপায়াৰী ডেট এতিয়া আমি প্ৰব্লেমটোনো কি এইটো এটা চিম্পল RL চিল পেক আছে দেখাততো প্ৰব্লেম হ'ব নালাগিছিলে কিন্তু আমি ঘূৰাই দিওঁ এতিয়া ঘূৰাই দিওঁ এইয়া দেখিছেনে শিপাৰ নিচিনা এই যে দেখিছে এইবিলাক পেলু শিপাৰ নিচিনা এই চব এইবিলাক হ'ল ফাংগাছ কোম্পানী মেনুফেকচাৰিং দুখতেই হওক বা ৰিয়েজেণ্টৰ মিছ ইউজৰ কাৰণেই হওক বা হোৱাট এভাৰ ইট মে বি দিছ ইজ দ্য ফাংগাছ গ্ৰ'ন ইনচাইড দ্য RL বটল এতিয়া এইখিনি বহুত বেছিকৈ থকাৰ কাৰণে বা ভিজিবলি থকাৰ কাৰণে আমি পেচেণ্টক দিয়াৰ আগতে গম পালোঁ কেতিয়াবা ইমান সৰুকৈ থাকি বা ধৰিব নোৱাৰাকৈও থাকিব পাৰে তেতিয়া বা ৰাতি কেতিয়াবা গম নোপোৱাকৈও পেচেণ্টৰ গাত সোমাই যাব পাৰে তেতিয়া পেচেণ্টৰ কমপ্লিকেশ্যন হৈ পেলাই জ্বৰ এলাৰ্জি ইভিন ডেথো হ'ব পাৰে আৰু তেতিয়া সেয়া হস্পিটেলক ৰং ট্ৰিটমেণ্ট কৰা বুলি হুলস্থুল এখনৰ সৃষ্টি হ'ব পাৰে কিন্তু আচল গুৰিটো দেখিছেনে এইবিলাকতে থাকে গুৰিবিলাক এইটো এটা ৰামজৰা কোম্পানী ব্ৰাউন চিল পেকড 500 ml মেনুফেকচাৰিং ডেট চাই লওক কিন্তু কাৰবাৰ দেখিছেনে সেয়াই